জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়। আমি মাথো কৃষ্ণদাস আত্মাথো, কাৰো পৰা বিনিময় নিবিচাৰি। সেৱা আৰু নিন্দাত কাণ নিদিব, গ্ৰাম্য কথাত কাণ নিদি একান্ত মনে নাম জপ কৰিব। ভক্তিভাৱ দেখুৱাই স্বাৰ্থ সিদ্ধিৰ বাবে কোনো বস্তু আগবঢ়ালে তাক গ্ৰহণ নকৰিবা। স্বাৰ্থৰ ৰক্ষাৰ বাবে কাৰো পৰা দান নিবিচাৰিবা। মান অপমান নিবিচাৰি ঈশ্বৰ ভক্তি কৰিবা। দুৰ্ভাগ্যই পাপ, পাপে বিঘিনি, কলুষিত মন কৃষ্ণ নাম জপি শুদ্ধ কৰিবা। বুভুক্ষজনক ঘিণ নকৰি খাবলৈ দিবা। সুৰ দোষ পৰিহৰি লক্ষ্যত উপনীত হোৱা। আত্মা প্ৰেমে জগতত শান্তিৰ মূল। অন্ন বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয়, ভক্তিহে একমাত্ৰ পথ। স্কুলীয়া শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞান প্ৰদান কৰে। আধ্যাত্মিক জ্ঞানে মানুহক সংযমী আৰু বৃদ্ধি কৰে। আধ্যাত্মিক জ্ঞানে মানুহক একাত্মা বোধ কৰে। একাত্মা বোধে জগতত শান্তিৰ মূল। ধৰ্ম নিন্দা, নাম নিন্দা, ভক্ত নিন্দা, অসত্য প্ৰচাৰ কৰোঁতা সকলে বায়ু দূষিত কৰে। দূষিত বায়ু লোক সমাজত ব্যাপক হয় আৰু সেই বায়ু পান কৰি মানুহ অজ্ঞানী হৈ জগতত ক্ষতি সাধন কৰে। দেশত বিপ্লৱৰ সৃষ্টি হয়। সংখ্যাগৰিষ্ঠ লোকে কুকৰ্মত ব্ৰত হৈ জগতত শান্তি ভংগ কৰে। তেওঁলোকৰ প্ৰতি আমাৰ আশীৰ্বাদ থাকিল। ভগৱন্তৰ পুৰুষে তেওঁলোকক সুখ জ্ঞান দিয়ক। মিছা বাক্য পৰিহাৰ কৰা, মিছা বাক্য সন্ত্ৰাসৰ কাৰণ। জয়